18 চনৰ পিছত আজি ওলাই আহিছে আৰু শিৱসাগৰ ৰমুদা ওলাই আহিছে আৰু শিৱসাগৰ ৰমুদাৰ লগত গোটেই শিৱসাগৰ ওলাই আহিছে। সকলোকে ধন্যবাদ, সকলোকে ধন্যবাদ। তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অকণমান সময় ৰ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰদীপ বুঢ়াগোহাঁই নাগৰিকা কেন্দ্ৰীয় সমিতিৰ সম্পাদক আৰু জিলা সমিতিৰ অসম উন্নতি সভাৰ সভাপতি সম্পাদক আছে, তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰিব। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াকে অনুগ্ৰহ কৰি জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে শ্ৰদ্ধা নিবেদন কৰিছে আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক অনুগ্ৰহ কৰি বিষয়াসকলে শ্ৰদ্ধা নিবেদন কৰিছে। বহুত মানুহে দেউতাক স্বীকৃতি নিদিলে, কিন্তু এতিয়া দেউতাক সকলো মানুহে স্বীকৃতি দিলে আৰু তাৰ বাবে ধন্যবাদ শিৱসাগৰ মানুহ, শিৱসাগৰ ৰাইজক, শিৱসাগৰ প্ৰত্যেক নাগৰিকক আমাৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।